আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভীমকলৰ শ্বেক আপোনালোকৰ আগত প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো চাই যাব আৰু ভাল লাগিলে এটা লাইক দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কল খালে বোলে হাতীৰ সমান বল হয়, তাতে আকৌ ভীমকল। কিন্তু ভীমকলৰ গুটিৰ কাৰণে আমি হয়তো বহুতে খাবলৈ বেয়া পাওঁ। সেয়ে এই ভিডিঅ'টোত কেনেকৈনো আমি গুটিখিনি এৰুৱাই খুব টেষ্টি ভীমকলৰ জুচ কেনেকৈনো আমি প্ৰস্তুত কৰিব পাৰোঁ তাকে দেখুৱাম। এয়া চাওক, এখন এনেকুৱা ষ্টীলৰ ৰুকনিত মায়ে ভীমকলটো ৰুকি দিছে, তেতিয়া গুটিখিনি ওপৰতে ৰৈ যায়। গুটিখিনি এক্সট্ৰাকৈ বাতি এটাত কাঢ়ি থৈছে। চাউল চলা চালনীখন হ'লে বেছি সুবিধা হয়। এয়া চাওক, আমাৰ ইমানখিনি ওলালে, গুটিখিনি আঁতৰাই ল'লোঁ। বাছ এইটোৱে যি অলপ কষ্টৰ কাম আছিল। এতিয়া মই আধা লিটাৰ গাখীৰ লৈছোঁ আৰু 4 চামুচমান চেনি। যদি আপোনালোকে চেনিটো মানে প্ৰিফাৰ নকৰে নিদিবও পাৰে, কিন্তু এই ভীমকলটো অলপ কেঁহা নিচিনা আছিলে, সেয়ে মই চেনি 3 চামুচ বা 4 চামুচ দি দিম। আমাৰ ইয়াতে 4 গিলাচমান ওলাব। আৰু বাছ গোটেইখিনি একেলগে মিক্সিত আমি পিচি ল'লে হ'ল। সেয়া মই গোটেইখিনি মিক্সিত জাৰটোত ভৰাই দিলোঁ আৰু এতিয়া আমি পিচি ল'ম। ভালদৰে পিছাৰ পিছত আমি ধুনীয়াকৈ এনেকৈ সজাই পৰাই গ্লাছত দিম। আৰু প্ৰথমতে আমি গ্লাছটোত 2 টুকুৰামান বৰফ দি ল'ম। আপোনালোকে যদি নিবিচাৰে নিদিবও পাৰে, কাৰণ পিছতে আমি বৰফ দিছোঁৱেই। তাৰপিছত এয়া জুচখিনি ইয়াতে বাকি দিম আৰু অলপ ডেক'ৰেশ্যনৰ কাৰণে আমি ওপৰত ডেইৰী মিল্কৰ চকলেট এডোখৰ এনেকৈ ভালদৰে পিচি দিম। বাছ ইমানখিনিয়ে কাম আছিল আৰু আমাৰ ছুপাৰ ডেলিচিয়াছ, ছুপাৰ হেল্ডি ভীমকলৰ শ্বেক বা জুচে যিয়ে কওক ৰেডি হৈ গ'ল। এতিয়া গৰমত আমি এইগিলাচ এনজয় কৰিম। ঘৰতে বনোৱা জুচৰ সোৱাদেই বেলেগ কিনাতকৈ এনেকৈ ঘৰতে তৈয়াৰ কৰি খাব।